মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক তথ্যৰ ব্যৱহাৰৰ 3.2 চেপ্টাৰটোৰ বিষয়ে অকণমান দেখুৱাব খুজিছোঁ। তোমালোকে চাবা তথ্যৰ ব্যৱহাৰ তাত সেই পাঠটোত আমাৰ প্ৰধানকৈ আলোচনা কৰা হৈছে মধ্যমা আৰু বহুলক। মধ্যমা কাক বোলে সেইটো তোমালোকে প্ৰথমতে জানিব লাগিব। যিকোনো তথ্যৰ মানসমূহ যেতিয়া আমি ঊৰ্ধ্বক্ৰমত বা অৰ্ধক্ৰমত সজাই লওঁ আৰু একেবাৰে মধ্যত থকা অৰ্থাৎ মাজত থকা মানটোৱেই হৈছে মধ্যমা। একেবাৰে যিটো মাজত থাকে সেইটোকে মধ্যমা বোলে। অৰ্থাৎ যদি 11টা বস্তু থাকে 2 হৰণ কৰিলে 5.5 অৰ্থাৎ 6 নম্বৰটো হ'ব। 8টা থাকিলে 4 নম্বৰটো হ'ব। সেইখিনি আমি যেতিয়া কৰিম তেতিয়া তোমালোকে বুজিব পাৰিবা। বহুলকটো হৈছে কি হয়, যিটো বস্তু আটাইতকৈ কোনো এটা পৰ্যবেক্ষণত আটাইতকৈ বেছিকৈ যিটো মান থাকে, অৰ্থাৎ বাৰে বাৰে কোনো পৰ্যবেক্ষণত সঘনাই অহা মান বা কোনো তথ্যক প্ৰতিনিধিত্ব কৰা মান বুজাবলৈ বহুলক ব্যৱহাৰ কৰা হয়। সেইটোক কি বুলি কোৱা হয়? এই যিটো কৈছে বহুলকটো সেইটোত ব্যৱহাৰ কৰা হয়। এতিয়া আহিলোঁ আমি অনুশীলনী 3.2ৰ এটা অংক আছে যে তলৰ তথ্যখিনিৰ পৰা বহুলক নিৰ্ণয় কৰা। এই তথ্যখিনি এটা ঊৰ্ধ্বক্ৰমতে সজোৱা আছে। চোৱা 2 2 3 3 4 4 5 5 5 6 6 7 7। এইটো আমি পটককৈ কৰিব পাৰোঁ, নাইবা আমি এইখিনি এনেকৈ তালিকা কৰিও কৰিব পাৰোঁ। 2 আছে কেইটা? 2 আছিলে 2টা, এইটো এটা আৰু এইটো এটা। 3 তেনেকৈ 2টা আছিলে, 4 2টা আছিলে, 5 কেইটা আছিলে 3টা। আৰু ইয়াতো তোমালোকৰ ওলাই আছে এই যিটো কথা কৈছে এই 5 যেনেকৈ 3টা যে ওলাই আছে, অৰ্থাৎ ইয়াৰ যিটো বহুলক হ'ব, ইয়াত দেখিছানে 5 নিৰ্ণয় বহুলকটো কি হ'ব? এইটোৱে, এই যিটো 5 হৈছে 5 বেছিকৈ আছিলে সেইকাৰণে আটাইতকৈ বেছিকৈ যিটো থাকে। তাৰপিছৰ অংকটো চোৱা আছে যে 41 43 41 46 47। সেইটো এটা ক্ৰমত নাছিলে, আমি ক্ৰমত সজাই ল'ব লাগে, নাইবা আমি তালিকা কৰি কৰিব পাৰোঁ। 41 পালোঁ আমি 3টা 41 পাম, এটা 41 2টা 41 আৰু 3টা। ইয়াত 3টা দেখিছানে? দাগ চিহ্ন 3টা দিম, এইফালে মুঠ বুলি লিখিম 3টা। 43 এটা, 46 এটা, 47 এটা, 48 এটা আৰু 49 কেইটা পাম? আমি 2টা পাম। এইটো দাগ চিহ্ন দিয়া হৈছে, 2টা পাম। ইয়াৰ পৰা এতিয়া নিৰ্ণয় বহুলক আটাইতকৈ বেছি কি আছিলে? 41, গতিকে ইয়াৰ নিৰ্ণয়। চোৱা 2 নম্বৰ অংকটো দিয়া হৈছে যে প্ৰাপ্ত নম্বৰৰ বহুলক নিৰ্ণয় কৰা। প্ৰাপ্ত নম্বৰ 20ৰ ভিতৰত এটা পৰীক্ষা লৈছিলে, তাত 10 পাইছিলে 3জনে, 11 পাইছিলে 3জনে, 12 পাইছিলে 4জনে, 13 আকৌ 7জনে, 14 4জনে, 5 2জনে। ইয়াৰ পৰা আমি এটা কথা গম পাইছোঁ যে আটাইতকৈ বেছি এতিয়ালৈকে 13 পাইছিলে। 13 কেইজন ছাত্ৰই পাইছিলে? 7জন। গতিকে ইয়াৰ বহুলকটো কি হ'ব? নিৰ্ণয় বহুলকটো হ'ব ইয়াৰ 13 হ'ব। ইয়াৰ যিটো বহুলকটোৰ কথা কৈছে এইটো আমাৰ নিৰ্ণয় বহুলক 13। প্ৰাপ্ত নম্বৰৰ বুলি কৈছে। তাৰ পাছৰ প্ৰশ্নটো হৈছে তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয়। এতিয়া মধ্যমা নিৰ্ণয় কৰিবলৈ হ'লে আমি এই সংখ্যাকেইটাক আমি ঊৰ্ধ্বক্ৰমত সজাই ল'লোঁ। 0ৰ পৰা এনেকৈ সজাই ল'লোঁ। 0 1 2 3 4 5 6 7 7 নাই ইয়াত, 8 9 10 12। ইয়াৰ ভিতৰত একেবাৰে মাজত কেইটা আছে ইয়াত সংখ্যা? 1 2 3 4 5 6 7 8 9 10 11। 11টাৰ ভিতৰত এইটো দেখিছানে? এইটোৱেই হৈছে মাজৰ মান 5, অৰ্থাৎ ইয়াৰ মধ্যমা হ'ব 5। ঠিক তেনেকৈ এই সংখ্যাকেইটাকো আমি সজাই ল'লোঁ। 5ৰ পৰা 5 7 8 8 9 9, 3টা 9 আছিলে 10 11 12 12। ইয়াৰো একেবাৰে মাজৰ যিটো মান সেইটোৱে হৈছে মধ্যমা। তো 2 হৰণ কৰি দিলে যিটো আমি পাম একেবাৰে মাজৰ সংখ্যাটো 11টা হ'লে 5.5, অৰ্থাৎ কেই নম্বৰটো হৈছে? 6 নম্বৰটো হৈছে। দেখিছানে? 6 নম্বৰটো 1 2 3 4 5 6 নম্বৰটো হৈছে। 5.5টো নাই, গতিকে 6 নম্বৰটোৱে হ'ব। তেনেকৈ তোমালোকে 2ৰে ভাগ কৰি দিবা মুঠ সংখ্যাটোক, যিটো মাজৰ মান পাবা সেইটোৱে হ'ব তাৰ মধ্যমা। ঠিক তেনেকৈ 4 নম্বৰ অংকটো দিছে 12জন ছাত্ৰ ছাত্ৰীয়ে গণিতৰ মূল্যায়ন 50 নম্বৰৰ ভিতৰত পোৱা নম্বৰ তালিকাত তলত দিয়া হৈছে। এই তথ্যখিনিৰ পৰা বহুলক মধ্যমা নিৰ্ণয় কৰা আৰু 2টা মান একেই নে সুধিছে। প্ৰথমতে তথ্যখিনি আমি কি কৰিলোঁ? ঊৰ্ধ্বক্ৰমত সজাই ল'বা। 21ৰ পৰা একেবাৰে উচ্চ 42লৈকে আমি ঊৰ্ধ্বক্ৰমত সজাই ল'লোঁ। এই সজাই লোৱাৰ পিছত মাজৰ ৰাশিটোৱেই হৈছে মধ্যমা, গতিকে মধ্যমাটো হ'ব ইয়াৰ একেবাৰে মাজৰ ৰাশি হৈছে এই 28টো। 28টো হৈছে ইয়াৰ একেবাৰে মাজৰ ৰাশি। কেনেকৈ হ'ল চোৱা? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। 16 হ'লে 8 নম্বৰটো চোৱা 1 2 3 4 5 6 7 8। এই অৰ্থাৎ 28টোৱেই হৈছে কি তাৰ মধ্যমা, গতিকে মধ্যমা 28 পালোঁ। আকৌ 35 সংখ্যাটো বেছিবাৰ পোৱা গৈছে। এতিয়া এই 35টো চোৱাচোন, এবাৰ 2বাৰ 3বাৰ 4বাৰ, আটাইতকৈ বেছি 35টো পোৱা গৈছে, গতিকে ইয়াৰ বহুলক হ'ব 35। দেখা গ'ল 2টা মান একে নহয়, এটা আছিলে 28 আৰু এটা কি আছিলে? 35। ঠিক তেনেকৈ 5 নম্বৰ অংকটো দিছে যে তলৰ তথ্যখিনিৰ পৰা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা আৰু 2টা মান একে হয়নে
সেইখিনিও আমি ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব। 12ৰ পৰা মই একেবাৰে উচ্চতম মান 19 আছিলে, 19লৈকে সজাই ল'লোঁ। এতিয়া চোৱা, ইয়াত আটাইতকৈ বেছি মাজৰ মানটো হৈছে, ইয়াত সংখ্যা কেইটা আছিলে? 1 2 3 4 5 6 7 8 9টা হ'লে 2 হৰণ কৰিলোঁ 4 পূৰা মিলি নাযায়, অৰ্থাৎ 5 নম্বৰটোৱেই হ'ব ইয়াৰ মধ্যমা। দেখিছেনে? 5 নম্বৰটো হৈছে 1 2 3 4, এইটো 14টো 5 নম্বৰ মধ্যমা 14। আৰু বহুলকো আটাইতকৈ বেছি কি আছে? এই 14টোৱে আছে। 14 তিনিটা আছে, বাকীবোৰ দুটা এটা এনেকৈ আছে। গতিকে বহুলকটো কি হ'ল? আটাইতকৈ বেছি পোৱা হৈছে 14, গতিকে 14। ইয়াৰ পৰা এটা কথা গম পালোঁ যে মধ্যমা আৰু বহুলক একে, গতিকে মধ্যমা আৰু বহুলক একে পোৱা গৈছে। ঠিক আছে, এইটোৱে আছিলে। বাকী কিবা প্ৰশ্ন নোৱাৰিলে মই তোমালোকক ইয়াৰ পাছৰ ভিডিঅ'ত দেখুৱাই দিম।